ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আমাৰ সকলো জনপ্ৰিয় ধাৰাবাহিক বাউলি ফাগুন ধাৰাবাহিকত অভিনয় কৰা অংকিত আচলতে কোন হয়, ক'ত ঘৰ, তেওঁৰ পৰিয়ালত কোন কোন আছে, সবিশেষ জনাম আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বাউলি ফাগুন ধাৰাবাহিকত অভিনয় কৰা অংকিতৰ প্ৰকৃত নাম হৈছে subhranil বৰা। subhranil বৰাৰ ঘৰ হৈছে ডিব্ৰুগড় জিলাৰ মিলন নগৰৰ চুন্দ্ৰপুৰত। জনপ্ৰিয় অভিনেতাজনৰ মাক আৰু দেউতাকৰ নাম হৈছে, তেখেতৰ মাকৰ নাম হৈছে প্ৰণতি বৰা আৰু দেউতাকৰ নাম হৈছে ভাস্কৰ বৰা। জনপ্ৰিয় অভিনেতাজনৰ শিক্ষাগত অৰ্হতা বিষয়ে যদি আমি চাবলৈ যাওঁ, তেখেতে মেকানিকেল ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছে। জনপ্ৰিয় অভিনেতাজনৰ হাইট আৰু ৱেইটৰ বিষয়ে চাবলৈ গ'লে তেখেতৰ হাইট হৈছে 5.10 আৰু ৱেইট হৈছে 78 kg এপ্ৰক্স। বন্ধু বান্ধৱীসকল, আপোনালোকে বাউলি ফাগুন ধাৰাবাহিকত অভিনয় কৰা অংকিতৰ অভিনয় চাই কেনেকুৱা পাইছে নিশ্চয় এটি কমেণ্ট কৰি জনাব। জনপ্ৰিয় অভিনেতাজনে অভিনয় কৰাৰ উপৰিও তেওঁ ফ্লিপকাৰ্টত জব কৰে। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।